নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আজি সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। সাধাৰণ জনতাৰ মূৰত পুনৰ মাধমাৰ মোদী চৰকাৰৰ। হাঁপানি, যক্ষ্মাকে ধৰি বহু ৰোগৰ ঔষধৰ মূল্য 50% পৰ্যন্ত বৃদ্ধি। আকৌ এবাৰ বৃদ্ধি পাইছে ঔষধৰ দাম। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই গুৰুতৰ ৰোগৰ বাবে কিছুমান ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঔষধৰ দাম কমেও 50% বৃদ্ধি পাইছে। এই খবৰটোৰ চৰ্চালৈ অহাৰ পাছত জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। হাঁপানি, টিবি, গ্লুক'মা আৰু মানসিক বিকাৰ আৰু থেলাছেমিনাৰ ঔষধৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই এক অধিসূচনা জাৰি কৰি স্পষ্ট কৰি দিছে যে তেওঁলোকে কিয় মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। তেওঁলোকে কয় যে এই ঔষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা কেঁচা মালৰ দাম বৃদ্ধি পাইছে। উল্লেখিত ঔষধৰ বাহিৰেও এই সিদ্ধান্তৰ বাবে এট্ৰপিন ইনজেকশ্যন, বেনজিন পেনিচিলিন 10 লাখ IU ইনজেকশ্যন, লিথিয়াম টেবলেট 300 গ্ৰাম, ষ্ট্ৰেপ্ট্ৰমাইচিন পাউডাৰ, সালবুটামল টেবলেটকে ধৰি আন কেইবাবিধো ঔষধৰ মূল্য প্ৰভাৱিত হ'ব। ইয়াৰ পূৰ্বে 2019 আৰু 2021 চনত একেদৰে বৃদ্ধি কৰা হৈছিল ঔষধৰ দাম। কিন্তু চলিত বৰ্ষৰ মে মাহত কেন্দ্ৰীয় চৰকাৰে 41টা সাধাৰণ ব্যৱহৃত ঔষধৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ডায়েবেটিছ, হৃদৰোগ, যকৃতৰ লগত জড়িত ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ মূল্য হ্ৰাস পাইছে। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বলিউড অভিনেতা ছলমান খানলৈ Y+ নিৰাপত্তা। ছলমান খানলৈ অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা। Y+ নিৰাপত্তা প্ৰধান অভিনেতা ছলমান খানক বাবা ছিদ্দিকীৰ হত্যাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বাতিল কৰিছে কেইবাটাও শ্বুটিং, অনুষ্ঠান, বৈঠক। লগতে বিগ বছ 18ৰ শ্বুটিং বাতিল কৰা হৈছে। দেশজুৰি সন্ত্ৰাসৰ আন এক নাম হৈ পৰিছে লৰেন্স বিষ্ণোই। এই বিষ্ণোই গোটেই যোৱা শনিবাৰে মুম্বাইৰ মাজমজিয়াৰ বান্দ্ৰা অঞ্চলত গুলীয়াই হত্যা কৰিলে NCP নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকক। এই হত্যাকাণ্ডৰ পাছতে দেশজুৰি চৰ্চাৰ শীৰ্ষত আছে গেংষ্টাৰ লৰেন্স বিষ্ণোই। NCP নেতাগৰাকীক হত্যা কৰি লৰেন্স বিষ্ণোই গোটে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে। উল্লেখ্য যে এই বিষ্ণোই গোটৰ হাততেই মৃত্যু হৈছিল পাঞ্জাৱৰ জনপ্ৰিয় গায়ক হিন্দু মুছেৱালা। লৰেন্স বিষ্ণোই গোটে প্ৰথমে হত্যাৰ ভাবুকি দি পাছত অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল হিন্দু মুছেৱালাক। এই একেটা গেংষ্টাৰ গেঙেই দীৰ্ঘদিনৰ পৰা বলিউড অভিনেতা ছলমান খানকো হত্যাৰ ভাবুকি দি আহিছে। মন কৰিবলগীয়া, তেওঁলোকে হত্যা কৰা বাবা ছিদ্দিকী আছিল ছলমান খানৰ অতি ঘনিষ্ঠ। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যি লৰেন্স বিষ্ণোই কথা চৰ্চা হৈ আছে সেই লৰেন্স বিষ্ণোই এতিয়াও বন্দী হৈ আছে কাৰাগাৰত। গুজৰাটৰ সবৰমতী কাৰাগাৰত বন্দী হৈ আছে গেংষ্টাৰগৰাকী। আৰু আন এটা খবৰ হৈছে অসম, ঝাৰখণ্ড, মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু অসমৰ নিৰ্বাচনৰ দিন। 22 নৱেম্বৰত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন আৰু 23 নৱেম্বৰত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফলসমূহ। ঠিক একেদৰে ঝাৰখণ্ডতো অনুষ্ঠিত হ'ব 2টা পৰ্যায়ত নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচন আয়োগে সংবাদমেল যোগে ঘোষণা কৰিছে ঝাৰখণ্ডত 2টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইপিনে ঘোষণা কৰা হ'ল অসমৰ উপ নিৰ্বাচনৰ দিন। অসমৰ 5খনকৈ সমষ্টিত এইবাৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিহালী, ধলাই, চামগুৰি, চিডলি, বঙাইগাঁও সমষ্টিত এইবাৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু 23 নৱেম্বৰত ফলাফল ঘোষণা কৰা হ'ব বুলি সংবাদমেল যোগে জানিবলৈ দিয়ে। আৰু আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ হৈছে 10ম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ 75% উপস্থিতি থকাটো বাধ্যতামূলক। CBSEৰ ফালৰ পৰা জনোৱা হৈছে যে সংশ্লিষ্ট শ্ৰেণী দুটাৰ বোৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাত ন্যূনতম উপস্থিত হাৰ 75% হ'ব লাগিব। আৰু আন এটা খবৰ হৈছে 17 অক্টোবৰৰ পৰা আৰম্ভ কৰা হ'ব ৰূপসী বিমানবন্দৰৰ বিমান চলাচল সেৱা। ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই অহা 17 অক্টোবৰৰ পৰা পুনৰ ধুবুৰী জিলাৰ পাৰ্শ্বৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ ৰূপসী বিমানবন্দৰৰ পৰা আৰম্ভ কৰা হ'ব যাত্ৰীবাহী বিমানৰ চলাচল।